নমস্কাৰ, মই ৰুবি স্বাগত জনাইছোঁ মোৰ চেনেললৈ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আজিৰ ভিডিঅ'টোত মই আপোনালোকক এই হাইব্ৰিড পৰ্তুলাকা বা 9 o'clock জোপাৰ গুটি কেনেদৰে পচাব পাৰি আৰু কেনেধৰণৰ যত্ন ল'লে পুলিবিলাক নমৰাকৈ বাচি থাকিব তাকেই দেখাম। এইজোপা মোৰ গুটিৰ পৰাই হোৱা মাৰ্চ মাহত সিঁচিছিলোঁ আৰু এতিয়া মে' মাহত ই ফুলিবলৈ আৰম্ভ কৰিছে। এই ফুলজোপা আগৰ পৰাও হয়, মানে কাটিং লগালেও হয়, কিন্তু গুটি পচালে আমাৰ এটাই লাভ হয় কি আমি একে সময়তে বহুত বেছি পুলি পাওঁ আৰু গুটিবিলাক আমি নেক্সট ছিজনৰ কাৰণে ৰাখিও থ'ব পাৰোঁ। এইখিনি হৈছে ইয়াৰ গুটি, ক'লা ৰঙৰ হয় আৰু গুটিবিলাক বহুত সৰু সৰু হয়। এই গুটিখিনি মই যোৱা বছৰ ফুল গছৰ পৰা কালেক্ট কৰি ৰাখিছিলোঁ। ইয়াৰ গুটি কেনেদৰে কালেক্ট কৰিব লাগে আৰু কেনেদৰে ৰাখিব লাগে তাৰো এটা ভিডিঅ' মই দিম। আজিৰ ভিডিঅ'টোত মই আপোনালোকক এই গুটি পচোৱাৰ পৰা ফুল ফুলালৈকে সম্পূৰ্ণ আপডেট দিম। গুটিখিনি সিঁচাৰ আগত মই ইয়াত অকণমান ফাংগিচাইড সানি ল'ম। এইটো হৈছে চাফ ফাংগিচাইড। চাফৰ সলনি আপোনালোকে বেলেগ ফাংগিচাইডো ব্যৱহাৰ কৰিব পাৰে আৰু যদিহে ফাংগিচাইড নাথাকে তেন্তে অকণমান হালধি গুড়ি সানি ল'ব পাৰে। এইদৰে ফাংগিচাইড সানি ল'লে গুটিবিলাক নপচে আৰু লগতে পোক পৰুৱাইও নাখায়, সেইবাবে ফাংগিচাইড থাকিলে সানি লোৱাটো ভাল। পটিং মিক্স বনাবৰ বাবে প্ৰথমে মই এয়া লৈছোঁ ঘৰৰ ওচৰৰ নৰ্মেল মাটি। গুটি পচাবৰ বাবে সদায় শুকান মাটিহে ব্যৱহাৰ কৰিব লাগে, কিয়নো তিতা মাটিত ভেঁকুৰ বা পোক পৰুৱাৰ কণী আদি থাকিব পাৰে। আৰু লগত এয়া লৈছোঁ মই কেঁচু সাৰ, ইয়াৰ 2-3 মুঠিমান মই ব্যৱহাৰ কৰিম। আৰু এইখিনি হৈছে শুকান গোবৰ। গোবৰবোৰ শুকুৱাই মই এনেদৰে গুড়ি কৰি লওঁ। আৰু এয়া হৈছে কোকোপিট, ইয়াৰো মই 2-3 মুঠিমান ব্যৱহাৰ কৰিম। এই আটাইখিনি বস্তু ভালদৰে মিক্স কৰি পটিং মিক্সটো বনাই লওঁ। এতিয়া গুটি পচাবৰ বাবে এটা শুকান আৰু পৰিষ্কাৰ টাব ল'ব লাগে আৰু ইয়াত ফুটাটোত এনেদৰে শিলগুটি বা ইটাৰ টুকুৰা দি বন্ধ কৰি ল'ব। এনেদৰে ইটাৰ টুকুৰা বা শিলগুটি যদি আমি নিদিওঁ তেন্তে মাটি সোমাই ফুটাটো একেবাৰে বন্ধ কৰি দিব আৰু পানী ওলাই যোৱাৰ পিছত অসুবিধা হয়। টাবত পটিং মিক্সখিনি ভৰাই লোৱাৰ পিছত গুটিখিনি সিঁচি ল'ব। এনেদৰে লাহে লাহে কমকৈ সিঁচিব, একে ঠাইতে সৰহকৈ সিঁচি দিব নালাগে, বেছি ডাঠ হ'ব নালাগে, পাতলকৈ সিঁচিব লাগে। গুটিখিনি সিঁচি হোৱাৰ পিছত এনেদৰে পাতলকৈ মাটি ছটিয়াই দিব লাগে, বেছি ডাঠকৈ ছটিয়াব নালাগে, তেতিয়া গুটিবিলাক গজিবলৈ পিছত অসুবিধা হ'ব। আৰু যদি অকণমান মাটি ছটিয়াই নিদিওঁ তেন্তে গুটিখিনি ইফালে সিফালে গুচি যাব পানী দিয়াৰ সময়ত, সেয়ে পাতলকৈ ওপৰত এনেদৰে অলপ মাটি ছটিয়াই দিব। এতিয়া ইয়াত পানী স্প্ৰে কৰি দিব এনেদৰে লাহে লাহে। যেতিয়ালৈকে পুলিবোৰ নগজে তেতিয়ালৈকে মগ বা ৱাটাৰ কেন দি পানী দিব নালাগে। আৰু এই টাবটো সূৰ্যৰ পোহৰ পৰা কিন্তু ৰ'দ আৰু বৰষুণ নপৰা ঠাইত ৰাখিব লাগে আৰু সদায় এনেদৰে কমকৈ পানী স্প্ৰে কৰি থাকিব লাগে। এয়া 5 দিনৰ পিছত মোৰ গুটিবিলাক অলপ গজিবলৈ আৰম্ভ কৰিছে আৰু ইয়াক মই এতিয়া ৰাতিপুৱাৰ 1 ঘণ্টা ডাইৰেক্ট ৰ'দ পৰিব দিম, নহ'লে পুলিবিলাক দীঘল হৈ যাব, লেংকি হৈ যাব আৰু সূৰ্যৰ পোহৰৰ চাইডে বেকা হৈ যায়। সেইকাৰণে ৰাতিপুৱা 1 ঘণ্টামান ইয়াক ৰ'দ পৰিব দিব লাগে। এয়া হৈছে 10 দিনৰ পিছত। এই পুলিবিলাক মই এতিয়া 3-4 ঘণ্টামান ৰ'দ পৰা ঠাইত ৰাখোঁ আৰু অকল ৰাতিপুৱা সময়খিনিতহে পানী দিওঁ। আবেলি কেতিয়াও পানী দিব নালাগে। আবেলি পানী দিলে গোটেই ৰাতিটো টাবত পানীখিনি থাকি যাব আৰু বেছি পানী পালে পুলিবিলাক পচি মৰাৰ ভয় থাকে, সেইকাৰণে অকল ৰাতিপুৱাহে পানী দিওঁ। আৰু এয়া হৈছে 20 দিনৰ পিছত। এই পুলিবিলাকক এতিয়া যিমান ৰ'দ পৰিব দিয়ে সিমানেই ভাল, বৰষুণৰ পৰা কিন্তু আঁতৰাই ৰাখিব লাগে। আৰু পানী দিয়াৰ ক্ষেত্ৰতো একেটাই ৰুল ফ'ল' কৰিব, যেতিয়া ওপৰৰ মাটিখিনি শুকায় তেতিয়াহে পানী দিব আৰু আগবেলা পানী দিব লাগে সদায়। আৰু এয়া হৈছে 1 মাহৰ পিছত। আজি মই ইয়াক বেলেগ টাবত ৰুম আৰু ৰোৱাৰ বাবে উঘলাৰ আগত সৰহকৈ পানী দি মাটিখিনি কোমলাই লৈছোঁ। এতিয়া এনেকৈ টানি দিওঁতেই চাওক এয়া উঘালি আহিছে। যদি পানী কম দিয়ে তেন্তে উঘালিবলৈ অসুবিধা হয়, ছিঙি আহিব পাৰে, সেইকাৰণে প্ৰথমে সৰহকৈ পানী দি মাটিখিনি কোমলাই ল'ব। এটা টাবত মই ইয়াত 6-7টামানকৈ পুলি ৰুইছোঁ, তেতিয়া গছজোপা ঘন হয় আৰু ফুলো বেছি আহিব পিছত। যদি এটা টাবত অকল এটাহে পুলি ৰুৱে তেন্তে গছজোপা সেৰেঙা হয়, ফুল কম আহে, দেখিবলৈও ইমান ভাল নহয়। এই পুলিবিলাক ৰোৱা আজি 15 দিন হৈছে আৰু এই 15 দিনতেই সিহঁতৰ গ্ৰ'থটো চাওক কিমান ধুনীয়াকৈ ডাঙৰ হৈছে। আৰু এই কেইজোপাত কলিও আহিল, ইয়াতো কলি আহিছে। আৰু এয়া হৈছে ফাইনেল ৰিজাল্ট। ফুলজোপা ফুলিবলৈ আৰম্ভ কৰিলে মোৰ। বহু লোকে কোৱা শুনো এই ফুলজোপা তেওঁলোকৰ মৰি যায়, বচাই ৰাখিবলৈ বহুত দিগদাৰ হয়।
এই ফুলবিধক পানী দিয়াৰ ক্ষেত্ৰত সাৱধান হ'লে ইয়াক বচাই ৰাখিব পাৰি। ইয়াক সদায় ৰাতিপুৱা বেলাহে পানী দিব লাগে আৰু যেতিয়া মাটিখিনি শুকায় তেতিয়াহে ইয়াত পানী দিব লাগে। লগতে এই ফুলজোপা সদায় ৰ'দ পৰা ঠাইতে ৰাখিব লাগে। আজিলৈ ইমানেই। ভিডিঅ'টো যদি ভাল লাগিল তেতিয়া লাইক কৰিব আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনালোঁ।